হয়, আপোনালোকে চাই আছে দ্য ৰিয়েল ফেক্ট। আমি ঐনবলিৰ দৰে আজিও যাত্ৰা আৰম্ভ কৰিছোঁ MSECD ফাউণ্ডেশ্যনৰ পৰা এমুঠি আহাৰ বিতৰণ কৰিবলৈ। গুৱাহাটী মহানগৰীত যিসকল লোকে ফুটপাথত ৰৈ থাকি লঘোণ থাকি তেওঁলোকে নিদ্ৰামগ্ন হ'ব লগা হয়, ৰাতিৰ টোপনি মাৰিব লগা হয়, আৰু তেওঁলোকৰ ওচৰলৈ আমি আজি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। তো আজি আমি স্থান হিচাপে বাছি লৈছোঁ গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তি, উলুবাৰী, ভাঙাগড় আৰু লগতে পাণবজাৰৰ ওচৰে পাঁজৰে থকা লোকসকলক। ৰিজাৰ্ভ বেংকৰ সন্মুখত, আনকি কাছাৰীৰ সমীপত যিসকল লোক ৰৈ থাকে, ফুটপাথত যিসকল লোকে বসবাস কৰে, আমি সেইসকল লোকৰ ওচৰলৈ যাম, তেওঁলোকৰ অলপ বুজ ল'ম আৰু কিঞ্চিত আহাৰ বিতৰণ কৰিবলৈ চেষ্টা কৰিম। তো আজি আমাৰ এই খাদ্য বিতৰণৰ ভাৱে বিশেষভাৱে সঁহাৰি জনাইছে বন্ধুবৰ মণ্ডল, দ্য ৱেব পৰ্টেল ৰিয়েল ফেক্টৰ মুখ্য সম্পাদক, লগতে MSECD ফাউণ্ডেশ্যনৰ সঞ্চালক বুলি ক'ব লাগিব মিষ্টাৰ বাহাদুৰ ইছলাম, লগতে সহযোগী ৰফিকুল ইছলাম, আৰু বিশেষভাৱে আজি আমাৰ এই কাৰ্যসূচীত অৰিহণা যোগাইছে, বিশেষভাৱে আমাৰ লগত সহযোগ কৰিছে। ৰাতি 9 বজাৰ পিছত আমাৰ লগত কষ্টৰ কথা নাভাবি আমাৰ লগত ওলাই আহিছে ৰীণা বাইদেউ। এই ৰীণা বাইদেউ এওঁলোকৰ দুখ কষ্ট দেখা পাই কেনে তেওঁ এটি বক্তৃতা দিছিলে, এটি কথা কৈছিলে যে একচুৱেলি এওঁলোকৰ আচল যি ৰূপ, সেই ৰূপৰ বিষয়ে তেওঁ অলপ বৰ্ণনা কৰি কৈছিল। ৰূপ মানে তেওঁলোকৰ যি দুৰৱস্থা, তেওঁলোকে নাখাই কেনেদৰে শুই থাকিব লগা হয়, সেই বিষয়ে তেওঁ দুআষাৰ কৈছিলে। আৰু এনেদৰেই আমি তেওঁলোকৰ ওচৰলৈ গৈছিলোঁ আৰু আমাৰ প্ৰয়াসেৰে যিখিনি পাৰোঁ এইখিনি খাদ্য বিতৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তে বন্ধুসকল, একচুৱেলি আপোনালোকে হয়তো জানিব পাৰে বা এইটো প্ৰশ্ন হয়তো সুধিব পাৰে যে আপোনালোকে দান দক্ষিণা কৰি আছে ঠিকেই, এমুঠি আহাৰ বিতৰণ কৰি আছে ঠিকেই, কিন্তু ইয়াৰ আকৌ প্ৰচাৰ কিয় হয়? নিশ্চয় প্ৰশ্নটো উত্থাপন হ'বই লাগিব, হোৱাৰে কথা। কিন্তু আমাৰ এক মহৎ উদ্দেশ্য আছে যে আপোনালোকেও চাওক এই দৃশ্যবোৰ। গুৱাহাটী মহানগৰীত যি সময়ত গুৱাহাটী মহানগৰী স্মাৰ্ট চিটিলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে, বা স্মাৰ্ট চিটিলৈ হয়তো এদিন পৰিচিত হ'বলৈ গৈ আছে, আৰু সেই সময়তে গুৱাহাটী মহানগৰীত এইসকল লোকেই এমুঠি নোখোৱাকৈ ৰাতিৰ অন্ধকাৰত আঁঠুৱা নোহোৱাকৈ মহৰ কামোৰণত শুই থাকিব লগা হয়, মহৰ কামোৰণত তেওঁলোকে ৰাতিৰ নিদ্ৰা পাৰ কৰিব লগা হয়। তো সেই সকল লোকক আপোনালোকেও চাওক, আপোনালোকৰো দৃষ্টিগোচৰ হওক তেওঁলোকে কেনেদৰে বসবাস কৰে, এনেদৰে ফুটপাথত তেওঁলোকে শুই থাকে। আৰু সেই উদ্দেশ্যে আমাৰ প্ৰচাৰ কাৰ্যসূচী লোৱা হয়, আৰু এই প্ৰচাৰসমূহ আমি যি সময়ত খাদ্য বিতৰণ কৰা হয়, আমি সেই সময়ত লগে লগে লাইভ যোগে দেখুৱাই দিওঁ। আৰু সেই লাইভবোৰ আমাৰ দ্য ৱেব পৰ্টেল দ্য ৰিয়েল ফেক্টৰ জৰিয়তে প্ৰচাৰ কৰা হয়। আপোনালোকে হয়তো নিশ্চয় প্ৰতিটো ফুটেজ বা প্ৰতিটো দৃশ্য বুলি আপোনালোকে দেখিবলৈ পায়। তো বন্ধুসকলে এইটো কথা ইয়াৰ মাজতে হয়তো ক'ব বিচাৰোঁ যে আমি খাদ্য দিয়াৰ লগে লগে কিন্তু তেওঁলোকে খোৱা আৰম্ভ কৰিছে, আৰু এই কথাত এইটোৱে প্ৰমাণ কৰে যে যদি আমি হয়তো এইখিনি খাদ্য নিদিলোহেঁতেন, হয়তো তেওঁলোকে আজিৰ এই ৰাতিটো লঘোণে থাকি পাৰ কৰিব লগা হ'লহেঁতেন। তো কথাটো একদম চিৰসত্য, আৰু চিৰসত্য এইকাৰণে দিয়াৰ লগে লগে যিহেতু তেওঁলোকে খোৱা আৰম্ভ কৰে, খাবলৈ যত্ন কৰে, আৰু বুজা যায় যে তেওঁলোকে একো খোৱা নাই। তো সেয়ে আমি য'ত যেনেকৈ মানুহক লগ পাইছোঁ, য'ত যেনেকৈ এনেকুৱা দৰিদ্ৰ নিচলা সকলক লগ পাইছোঁ, আমি তেওঁলোকক এমুঠি খাদ্য দিবলৈ যত্ন কৰিছোঁ। হয়তো আমাৰ মন যায় বেছিকৈ দিবলৈ আৰু প্ৰতিদিন দিবলৈ, কিন্তু হয়তো সেইটো সক্ষম হৈ উঠা নাই। কিন্তু এই ক্ষেত্ৰত আপোনালোকেও যদি কেতিয়াবা হাত উজান দিয়ে, বা আপোনালোকে যদি মন প্ৰয়াস কৰে যে আমিও এমুঠি খাদ্য দিবলৈ যত্ন কৰিম, বা আপোনালোকৰ লগত সহযোগ কৰিম, বা আমাৰ লগত সহযোগ কৰিব বিচাৰে, তেওঁলোকে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব পাৰে, আৰু আমি তেওঁলোকৰ সকলো তথ্য সহকাৰে হয়তো আমাৰ মাজত প্ৰচাৰ কৰিবলৈ যত্ন কৰিম। আৰু যিসকলে এতিয়াও ভাবি আছে যে আমি আমাৰ কাৰ্যসূচীৰ লগত, আমাৰ কৰ্মৰ লগত তেওঁ জয়যুক্ত হ'ব, অৰ্থাৎ তেওঁ হাত উজান দিব, মানে লগে ভাগি থাকি এনেকৈ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, তেওঁ আহিব পাৰে। যেনেদৰে আজিৰ অনুষ্ঠানত বিশেষভাৱে সঁহাৰি জনাইছিলে ৰীণা বাইদেউ। তে চাওক,
এনেদৰেই তেওঁলোকে খোৱা আৰম্ভ কৰে। দিয়াৰ লগে লগে যেন ছেকেণ্ড এটি মুহূৰ্ত যেন তেওঁলোকৰ ধৈৰ্য নহয়, লগে লগে খোৱা আৰম্ভ কৰে। এই বন্ধুসকল, আমি এইটোৱেই ক'ব বিচাৰোঁ যে এই এমুঠি খাদ্য হয়তো নাপালে তেওঁলোকে আজি কিজানি লঘনে থাকিলেহেঁতেন। তো সেইটোৱেই কৈছোঁ যে আপোনালোকেও যদি পাৰে, যদি বিচাৰে, নিশ্চয় দিবলৈ যত্ন কৰিব। আপোনাৰ ওচৰতে হওক বা চাৰিওফালে চাই য'ত দুখীয়া নিচলা থাকিব তাতে দিবলৈ যত্ন কৰিব। আৰু এই লোকসকলক লঘোণে থকাৰ পৰা ৰক্ষা কৰি এমুঠিৰ বাবে আহাৰ বিতৰণ কৰিবলৈ চেষ্টা কৰিব। তো এয়া চাওক, দিয়াৰ লগে লগে তেওঁলোকে খোৱাৰ এটি বহুত ডাঙৰ উদাহৰণ আৰু বাস্তৱ ছবি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু ৰীণা বাইদেউ কিন্তু তেওঁক এটা কথা সুধিছিলে যে আপোনালোকৰ এই কেক কেনেকুৱা লাগিছে। তেওঁলোকে কিন্তু বহুত ভাল বুলি কৈছে আৰু বহুত মহৎ কাম বুলি কৈছে। একচুৱেলি সেইটোৱে বন্ধুসকল, আপোনালোকে যদি বিচাৰে বা আপোনালোকে যদি এনেকুৱা অনুষ্ঠান পাতিব বিচাৰে আৰু যদি কয় আমি আপোনালোকৰ ওচৰলৈ যাওঁ, তথাপি হয়তো যাম। খালি আমাৰ লগত যোগাযোগ কৰিব আৰু আমাৰ ৱেব পৰ্টেলৰ জৰিয়তে কমেণ্টছ যোগে নিশ্চয় জনাব, মতামত নিশ্চয় দিব যে আমি কামটো ভাল কৰি আছোঁ নে বেয়া কৰি আছোঁ। যদি বেয়া কৰি আছোঁ, কিয় বেয়া কৰি আছোঁ নিশ্চয় জনাব, ক'ত আমাৰ দুখ ত্ৰুটি হয়তো থাকিব পাৰে। আৰু যদি ভাল কৰি আছোঁ, নিশ্চয় ভিডিঅ'টো লাইক কমেণ্ট কৰি বা শ্বেয়াৰ কৰি আনকো দেখাই দিয়াৰ কাৰণে যত্ন কৰিব। তো আজিৰ ভিডিঅ'ৰ পৰা হয়তো বিদায় ল'ম, আৰু বেছি দীঘলীয়া নকৰোঁ। তো ভিডিঅ'টো নিশ্চয় কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট যোগে জনাব। আমি আমাৰ খাদ্য বস্তু বিতৰণ কৰি আমি পোনে আমি আমাৰ গন্তব্যস্থানলৈ উভতি যাম। তো নিশ্চয় জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে। ধন্যবাদ।